বেছি দীঘলীয়াকৈ নকওঁ কিয়নো আজি বিপিএফৰ যি নীতি আদৰ্শ আৰু উন্নয়নৰ কাম কাজ সকলোকো A to Z মই নিজে অন্তৰত ভাল পাইছোঁ। ইয়াৰ কাৰণে মই আজি ইউপিপিএলটো বাদ দি পেলাই মই বিপিএফত যোগদান কৰিছোঁ। এইটো ৰাজনীতিকৰ কথা। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া আহিছে, তেখেতে বহুত কথা ক'ব চিফ হোৱাৰ কাৰণে। 17 বছৰ যিখিনি চৰকাৰ চলিলে বিপিএফে বহুত উন্নতি বেছি হোৱা নাই। তেখেতসকলে সকলো দেখাই পাইছে, চকুদি দেখা পাইছে, মনেদি অন্তৰেদি চব গমেই পাইছে। তেখেতসকলে ৰাজনীতিকৰ কাৰণে এইটো যিখিনি জনসাধাৰণ তেখেতবিলাকৰ কাৰণে ভোটটো পাৱাৰ কাৰণে তেখেতসকলে এই কামটো কৰি আছে। প্ৰমোদ বড়োৰ বৰ্তমান স্থিতি কেনেকুৱা ইয়াত ককলাবাৰী সমষ্টিত? এতিয়া ককলাবাৰী সমষ্টিত প্ৰমোদ বড়োৰ যিখিনি স্থিতি তেখেতৰ বহুত কম, কিয়নো আমি যিখিনি দেখা পাই আছোঁ, আমি গৈ আছোঁ। আজিতো মই যোগদানহে কৰিছোঁ আজি বিপিএফত, কিন্তু যিখিনি মোবাইলেদি টিভিদি কিবা মই দেখা পাই আছোঁ, কিন্তু প্ৰমোদ বড়োৰ বহুত স্থিতি বহুত কম।